खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर' इमानुएल मुसाहारि बुंनाय रावफोरा बेसेन गैया बे खोथाखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ लोगोसेनो बिजेपि आरो इउपिपिएल दोलोजों जयै थानायनि उनाव जेबो गिनांगौ गैया होननानै बुङो बिटिआरनि गाहाय मावफुं सोद्रोमा बिथां बर'आ শংকাটো একো নাই তাতে একেলগে বিজেপি ইউপিপিএল কাম কৰি আছে তো ইমানুৱেল মুসাহাৰি যদি তেনেকা কৈছে মইতো নাজানো কি ইমানুৱেল মুসাহাৰি বিজেপিৰ ষ্টেট লেভেলৰ কি লিডাৰ হয় ডিষ্ট্ৰিক্ট লেভেলৰ কি লিডাৰ হয় চেণ্ট্ৰেল লেভেলৰ কি লিডাৰ হয় মইতো নাজানো আৰু বিজেপি দলটোতো বহুত ডিচিপ্লিন দল হয় এইটো সৰ্বভাৰতীয় এটা দল হয় বিশ্বৰ ভিতৰত এতিয়া শক্তিশালী দল বুলি ক'লে সৰ্ববৃহৎ দলটো হ'ল বিজেপি দল গতিকে আমি সবে জানো মই বিজেপি নহ'ব পাৰোঁ চ' বিজেপি দলত কোনোবা এটা ডিচিপ্লিনৰ থাকি বা কোনোবা লেভেলত তেখেতৰ কিবা নেতৃত্ব আছে কিবা আছে মইতো সেইটো নাজানো তো গতিকে তেখেতৰ কোৱা কথাবিলাকৰ কোনো ভেলু নাই নিজকে ৰাজনীতিকভাৱে আজি এমএলএ খেলিব লাগে মন্ত্ৰী হ'ব লাগে ক'বা কিবা হ'ব লাগে সেইবিলাকত তেখেত এনেকুৱা মানুহবিলাক ব্যস্ত गुबुन फारसेथिं बासुगाव नोगोर आफादनि जेंनानि सायाव रायजोफोरजों सावरायनायनि गेजेरजों थि खालामनाय जागोन होननाबो बुङो মই আমাৰ কমপ্লেইনটো এতিয়া মই ৰিচিভ কৰিলোঁ আমাৰ ইএম আৰু ডিপাৰ্টমেণ্ট আমি ধুনীয়াকৈ বহি আলোচনা কৰিম তো আমাৰ তেখেত যাক দিয়া হৈছিলে যোৱা কেতিয়া কোনোবা এটা তাৰিখত এটা নটিফিকেশ্যন ওলাইছিলে চ' তেখেতে তাৰে MCLA আছিলে আৰু সেই হিচাপে আমাৰ হয়তো আমাৰ যিটো সিলেকশ্যন কৰা কমিটি সেইটো এনেকা দি দিছিলে মই আলোচনা কৰিম ৰাইজৰ লগত আৰু বাসুগাঁও টাউনটো আমাৰ খুব পুৰণা টাউন চ' বাসুগাঁও টাউনৰ উন্নতিটো আমি বিচাৰোঁ আৰু বাসুগাঁও টাউনত বহুত কাম কৰিব লগা আছে তো সেইটো আমি কৰিব লাগিব সেইটোৱে আমি বিচাৰোঁ लोगोसेनो नबकुमार सरनियानि दैदेननाय जिएसपि दोलोआबो इउपिपिएल दोलोजों जयै थानानै खामानि मावगोन होननानै बुंथिबावो এতিয়া এই পলিটিকেল কথাটো এনেকা এটা দুটা লাইনত কৈ শেষ কৰিব পৰা কথা নহয় এইটো অলপ দীঘলীয়া কথা পাতিব লগা হয় তো এতিয়া নৱশৰণীয়া ডাঙৰীয়াই তেখেতৰ জিএছপি দলে আমাৰ লগত চৰকাৰত ইয়াত আছে আজি তেখেতৰ এজন ইএমও আছে চ' ইএম ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ চ' ইএম ডাঙৰীয়াই কৈছে যে তেখেতে সদায় মানে এইটো যিটো আমাৰ এলায়েন্স আছে সেইটো টিমতে তেখেতে থাকিব আৰু এনেকাই চলি থাকিব চ' এতিয়া নৱশৰণীয়া ডাঙৰীয়াই প্ৰেক্টিকেলি আৰু অফিচিয়েলি কি কৰিছে সেইটো মই জ্ঞাত নহয় মই পেপাৰতে দেখা পাই আছোঁ মিডিয়াত দেখিছোঁ ইটো কথা চলি আছে আৰু ৰাজনীতিটো এইবিলাক কথা চলিয়ে থাকে হয় তেখেতে মই দেখিছোঁ সত্ৰত যাওঁতে লগালগি হৈছে মোক নিজে ফোন কৰিয়ে কৈছে তেখেতক লগ পোৱাৰ অলপ 5 মিনিট পিছত নৱশৰণীয়া ডাঙৰীয়াই মোক ফোন কৰি কৈছে যে আজি সত্ৰত মানে ইয়াক কি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ পাইছোঁ বুলি পেলাই